কাৰ কাৰ লোভ লাগিছে মাছৰ চাটনি ভাল পোৱা সকলে নিশ্চয় একদম খাওঁ খাওঁ লাগিছে আৰু এইয়া ধনিয়া আৰু জলকীয়া সকলোকে সুপ্ৰভাত জনালোঁ। এই আজি কি লৈ লৈছোঁ, মাছ পুৰি লৈছোঁ কমল কাপ, সৰু সৰু মিৰিকা দুজনী, ধনিয়া কাটি লৈছোঁ, জলকীয়া কাটি লৈছোঁ, এইফালে নিমখ লৈ লৈছোঁ, লগত টেঙা। এই পিটিকাটো কোনে কোনে খাই ভাল পোৱা ক'বাচোন। মই মাছ পিটিকা পালে মোক আৰু একো নালাগে, যিমান ডাঙৰ মাছ থাকক মতলব নাই, যদি পুৰা মাছ থাকে। এইফালে লগত নেমু চেপি দিছোঁ, ধনিয়া, জলকীয়া, নেমু, ধুনীয়াকৈ পিটিকা বনাই লওঁ। মাছ পিটিকাৰ লগত ভাত খোৱা যদি আহিছোঁ আৰু ফটাফট। পিটিকা কৰি থাকোঁতে খাওঁ খাওঁ লাগি গৈছে দেই। 3টা জলকীয়া কাটি দিছোঁ, কিমান জাল হ'ব আৰু বহুত জাল আছে জলকীয়াখিনি। এইয়া মাছৰ চাটনি ৰেডি হৈ গ'ল। কাৰ কাৰ লোভ লাগিছে মাছৰ চাটনি ভাল পোৱা সকলে নিশ্চয় একদম খাওঁ খাওঁ লাগিছে আৰু এইয়া ধনিয়া আৰু জলকীয়া পাত দি।